মই আজি উপস্থিত আছো হাউলিৰ 3 মাইল উত্তৰে অৱস্থিত গুৱাগাছাৰ অশোকাষ্টমী মেলাত। আৰু অশোকাষ্টমীৰ আজিৰ এই দিনটোত গুৱাগাছা সত্ৰত বহুতো লোকে কি চাবলৈনো ভিৰ কৰে, এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। অশোকাষ্টমী চত মাহৰ শুক্লা অষ্টমী তিথিত পালন কৰা এক ধৰ্মীয় পৰম্পৰা। জনবিশ্বাস অনুসৰি এই দিনটোত মহাবাহু ব্ৰহ্মপুত্ৰৰ জন্মতিথি আৰু গংগাকে আদি কৰি পুণ্য তীৰ্থবোৰ সেইদিনা ব্ৰহ্মপুত্ৰত মিলিত হয়। বহু পুৰণি কালৰ পৰাই গুৱাগাছাৰ পল্লা নদীৰ পাৰত এই উৎসৱ পৰম্পৰাগতভাৱে পালন কৰা হৈ আহিছে। পুৰণি কালৰে পৰা পল্লা নদীক পবিত্ৰ জ্ঞান কৰা হয় আৰু বহুতো লোকে পল্লা নৈক পবিত্ৰ গংগাক জ্ঞান কৰি অশোকাষ্টমীৰ দিনা স্নান কৰি গংগা দেৱীক পূজা কৰে। গুৱাগাছাৰ পল্লা নদীৰ পাৰত হোৱা এই অশোকাষ্টমী মেলাৰ লগত গুৱাগাছা সত্ৰৰো এক সম্পৰ্ক থকা দেখা যায়। এই অশোকাষ্টমীৰ দিনটোত শ্ৰী শ্ৰী ৰামচৰণ ঠাকুৰাতাই স্থাপন কৰা গুৱাগাছা সত্ৰত নাম প্ৰসংগ কৰি এই উৎসৱক এক অন্য মাত্ৰা প্ৰদান কৰা দেখা যায়। আজিৰ এই বিশেষ দিনটোত সত্ৰখনৰ ৰামচৰণ ঠাকুৰাতাৰ দিনৰে পৰা সংৰক্ষিত হৈ থকা এক আচৰিত মহিমাময় শিলৰ টুকুৰা দৰ্শনাৰ্থীক চাবলৈ দিয়া হয়। সৰু মিহি এই মহিমাময় শিলাখণ্ডটো চাবলৈ দৰ্শনাৰ্থীয়ে ভিৰ কৰা পৰিলক্ষিত হয় আৰু এই শিলাখণ্ড বছৰত মাত্ৰ এবাৰহে দৰ্শনাৰ্থীৰ বাবে উলিয়াই দিয়া হয়। আৰু এই বিশেষ দিনটোত ধুই পখালি দৰ্শনাৰ্থীৰ দৰ্শনৰ বাবে মুকলি কৰা এই শিলটো পবিত্ৰ মনেৰে যদি নিৰীক্ষণ কৰা যায় তেতিয়া শ্ৰীকৃষ্ণৰ প্ৰতিচ্ছবি দেখিবলৈ পোৱা যায়। আজিৰ এই পবিত্ৰ দিনটোত আমিও গুৱাগাছা সত্ৰত উপস্থিত হৈ এই আপুৰুগীয়া শিলাখণ্ডটো দৰ্শন পাবলৈ সক্ষম হওঁ। পবিত্ৰ পল্লা নৈৰ পাৰৰ অশোকাষ্টমীৰ এই দিনটোত মেলাময় পৰিৱেশত দেখা গ'ল বহুতো দৰ্শনাৰ্থীৰ সমাগম।